হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি চাওঁচোন আহক স্কিন পেইণ্টিঙৰ সহায়ত দুটা কালাৰনো কেনেকৈ কৰে। মোক বহুতেই সুধিও আছিলে কেনেকৈনো দুটা কালাৰ কৰিব পৰা যায়। সেইবাবে আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ' এটা বনালোঁ। মই এইটো ডিজাইনতে দুটা কালাৰ কৰি দেখুৱাম। পাতটো আৰু ডালখিনি বেলেগ এটা কালাৰ আৰু চৰাইটোতো বেলেগ এটা কালাৰ। প্ৰথমতে মই যিহেতু চৰাইটো কৰিম সেইবাবে পাতখিনি টেপ মাৰি ল'লোঁ। স্কিনত মৰা টেপখিনি ভালকৈ মাৰিব লাগে, নহ'লে তলফালে কালাৰটো বিয়পি যাব। চৰাইটো সম্পূৰ্ণ হোৱাৰ পিছত স্কিনখন ভালদৰে চাফা কৰি লৈছোঁ। তাৰপিছত এতিয়া মই পাতটো কৰিম, সেইবাবে চৰাইটো টেপ মাৰি ভালদৰে ঢাকি ল'ম। ভালদৰে টেপখিনি মাৰি লোৱাৰ পিছত এতিয়া মই আগতে কৰি থোৱা চৰাইটোৰ ওপৰত ডিজাইনটো বহাই ল'ম। প্ৰথমটো কৰিবলৈ ইমান অসুবিধা নহয়, কাৰণ স্কিনখনৰ দ্বাৰা ডিজাইনটো দেখি থকা হয়। পাছত অকণমান অসুবিধা হয়, কাৰণ স্কিনখনত কালাৰ লাগি যায়, আন্দাজমতে ডিজাইনটো বহাবলগীয়া হয়। সেইবাবে বহুত সাৱধানে কৰিবলগীয়া হয়। এতিয়া চাওকচোন, ধুনীয়াকৈ এজনী চৰাই হৈ গৈছে। এনেকৈ বাকীখিনিও মই কৰি ল'ম। এনেকৈ আপোনালোকেও স্কিন পেইণ্টিঙৰ সহায়েৰে দুটা কালাৰ কৰিব পাৰিব। খালি স্কিনখনত টেপ মাৰোঁতে সাৱধানে চাব, যাতে বেক চাইডে টেপটো নেমাৰে, স্কিনখনত ডেমেজ হোৱাৰ সম্ভাৱনা থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।